নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 24 ফেব্ৰুৱাৰী। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনি টকা প্ৰদানৰ পৰা আৰম্ভ কৰি মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসম চৰকাৰৰ 2026-27 চনৰ বিত্তীয় বৰ্ষৰ বাজেট লৈ। অসম চৰকাৰে বাজেটত নতুনকৈ কেইবাখনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তো ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াৰ পিছত অৰুণোদয় আঁচনিলৈ এখন গুৰুত্বপূৰ্ণ আপডেট আপোনালোকক প্ৰদান কৰিম। তো ইয়াতে লিখা আছে বিধৱা পেঞ্চন 300 টকাৰ পৰা 1250 টকালৈ বৃদ্ধি। 2 নম্বৰত কৈছে বৃদ্ধ পেঞ্চন 250 টকাৰ পৰা 400 টকালৈ বৃদ্ধি। তো যিসকল মহিলাৰ নাম বিধৱা পেঞ্চন আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেই সকল মহিলাৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো অসম চৰকাৰে বাজেটত বিধৱা পেঞ্চন আঁচনিৰ টকা 300ৰ পৰা 1250 লৈ বৃদ্ধি কৰিছে আৰু বৃদ্ধ পেঞ্চন আঁচনিৰ টকা 250 টকাৰ পৰা 400 লৈ বৃদ্ধি কৰিছে। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীণত চাব পাৰিছে মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিলৈ এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াতে কি লিখা আছে পঢ়ি বিতংভাৱে আপোনালোকক বুজাই দিছোঁ। ইয়াতে লিখা আছে প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰতি আগ্ৰহী প্ৰাৰ্থীৰ বাবে মুকলি মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি। 2025 বৰ্ষত স্নাতক উত্তীৰ্ণ চৰকাৰী শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীসকলক 25,000 টকাৰ এককালীন সহায়। তো ইয়াতে উল্লেখ কৰা অনুযায়ী অসম চৰকাৰে 2025 বৰ্ষত যিসকল শিক্ষাৰ্থীয়ে স্নাতক উত্তীৰ্ণ হৈছে সেইসকল শিক্ষাৰ্থীৰ বাবে আৰম্ভ কৰিছে এই আঁচনি। এইখন আঁচনিৰ জৰিয়তে 25,000 টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব। তাৰপিছত আৰু কি লিখা আছে পঢ়ি শুনাই দিছোঁ। তাৰপিছত লিখা আছে আৰ্থিক সহায় প্ৰদান, শিক্ষাৰ পৰা কৰ্মজীৱনলৈ মসৃণ ৰূপান্তৰ তথা উদ্যমিতা আৰু স্বাৱলম্বিতাৰ বাবে নিয়োগ প্ৰত্যাশী স্নাতক উত্তীৰ্ণ যুৱক যুৱতীক উৎসাহিত কৰিব এইখন আঁচনিৰ জৰিয়তে। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেই সকল মহিলাৰ বাবে নতুনকৈ আহি গ'ল গুৰুত্বপূৰ্ণ আপডেট। তো আপোনালোকৰ নাম যদি অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে আৰু 20 ফেব্ৰুৱাৰী তাৰিখে অৰুণোদয় আঁচনিৰ 8,000 টকা আপোনাৰ বেংক একাউণ্টত সোমোৱা নাই তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো অৰুণোদয় আঁচনিৰ টকা প্ৰদানক লৈ নতুন তাৰিখ ইতিমধ্যে অসম চৰকাৰে ঘোষণা কৰিছে। তো নতুনকৈ কিমান তাৰিখে প্ৰদান কৰিব টকা সবিস্তাৰে এতিয়া আপোনালোকক বিতংভাৱে জনাই দিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আপোনালোকে মোবাইল স্ক্ৰীণত চাব পাৰিছে টকা প্ৰদানক লৈ এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াতে লিখা আছে 20 ফেব্ৰুৱাৰীৰ পৰিৱৰ্তে 10 মাৰ্চত অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব ধন। 8,000ৰ পৰিৱৰ্তে 9,000 টকা প্ৰদান কৰিব অসম চৰকাৰে। তো তাৰপিছত আৰু কি লিখা আছে পঢ়ি শুনাই দিছোঁ। তো ইয়াতে লিখা আছে 10 মাৰ্চত 9,000 টকা লাভ কৰিব প্ৰতিগৰাকী অৰুণোদয়ৰ হিতাধিকাৰী। তো যিসকল মহিলাই অৰুণোদয় আঁচনি টকা যোৱা 20 ফেব্ৰুৱাৰী তাৰিখে লাভ কৰা নাই সেই সকল মহিলাৰ বাবে আহি গৈছে এনেকৈ এখন নতুন খবৰ। তো ইয়াতে উল্লেখ কৰা অনুযায়ী অসম চৰকাৰে 20 ফেব্ৰুৱাৰীৰ পৰিৱৰ্তে অহা 10 মাৰ্চ তাৰিখে প্ৰদান কৰিব অৰুণোদয় আঁচনিৰ টকা। 10 মাৰ্চ তাৰিখে অৰুণোদয় আঁচনিৰ 9,000 টকা লাখ লাখ হিতাধিকাৰীসকলৰ বেংক একাউণ্টত অসম চৰকাৰে প্ৰদান কৰিব। 8,000 টকাৰ পৰা 1,000 টকা অসম চৰকাৰে বৃদ্ধি কৰিছে। আজি ইমানেই, ধন্যবাদ।